তো হেল্ল' ইউটিউব ফেমিলি ওয়েলকাম ব্যাক টু মাই চ্যানেল আফজল ব্লগস। তো কেনে খবৰ আপোনালোকৰ? খবৰ চাগে নিশ্চয় ভালেই। তো আজি হ'ল 2 মে। আজি আপোনাৰ ইলেকশ্যনৰ ৰিজাল্ট দিছে। চাৰিওফালে MLA CM তেখেতসকলৰ মানে ক'ৰবাত পাৰ্টি চলি আছে, ক'ৰবাত দুখ। মোৰ পইচা ইমান গ'ল, মোৰ কিমান গ'ল। কিন্তু চৰকাৰ অলপ নিউজত চোৱা মতে গম পালোঁ চৰকাৰ BJP চৰকাৰে কৰিব। তো সেইটোৰ কোনো আপত্তি নাই, চৰকাৰ যোনে নকৰক কাম কৰিব লাগে। ৰাইজক যাতে দৌৰাব নালাগে, একো কৰিব নালাগে, হাৰাশাস্তি মানে দৌৰোৱা বুলি নহয়, ৰাইজক যাতে হাৰাশাস্তি কৰিব নালাগে। মুঠতে আমি যদি কংগ্ৰেছকো জিকাওঁ তো তেখেতসকলেও ভাল কাম কৰিব লাগে, বা BJPক জিকাইছোঁ তো তেনেকুৱাই আৰু সকলোৱে ভাল কাম কৰিলে ভাল আৰু। কিন্তু এতিয়া আজি ভাবিছিলোঁ আজি দেওবাৰ, তো আজি মোৰ জন্মৰ বাৰ, তো মোৰ 1998 জন্মৰ চন আছিল দেওবাৰ। আজিৰ দিনটোতে মই জন্ম হৈছিলোঁ। প্ৰতি সপ্তাহত আহে আৰু দেওবাৰটো। তো ভাবিছিলোঁ কি আজি মই যোৱা এটা ভিডিঅ'ত কৈছিলোঁ যে মই আপোনাৰ ইয়াত 7টা গড় আছে, বীৰ চিলাৰে তেখেতে বনাইছিলে এই গড়কেইটা। তো দেশতকৈ মোমাই ডাঙৰ নহয় বুলি যে বম দা এখন লৈ পেলাই কাটি দিছিল মোমাইকৰ গড়টো। তো সেইকেইটা গড় ভাবিছিলোঁ দেখুৱাম আজি। কিন্তু মানে আপোনাৰ লগৰ এজনকো ক'লোঁ, তাৰো বোলে কিবা কাম আছিল, কাম থকাৰ কাৰণে মোক ক'লে যে আফজল ভাই নোৱাৰিম। আৰু পিছত মামাৰ ল'ৰাটোকো ক'লোঁ, সিও নোৱাৰিম বুলি ক'লে। এতিয়া মানে মোৰতো আৰু আপোনাৰ GoPro বা একশ্যন কেমেৰা নাই, মই বাইক অকলে চলাই অকলে ভিডিঅ'টো বনোৱা দিগদাৰ হয়। কাৰোবাক চলাব দিলে মই পিছফালে বহি ভিডিঅ'টো বনাওঁ আৰু। চ' সেইকাৰণে আজি যোৱা নহ'ল। কিন্তু নেক্সট যিদিনাখনে পাৰোঁ মানে আপোনাৰ সময় যাকে পাওঁ যদি তো গড়কেইটা দেখুৱাম বাৰু। তো তেখেতৰ এই ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ। তো সেইটো ভিডিঅ' যদি বনোৱা নহ'ল, মই ভাবিলোঁ আজি ঘৰতে বহি কিবা এটা আৰু ৰাইজৰ সন্মুখত দেখুৱাওঁ আৰু। তো সৰু সুৰাকৈ মোৰ জীৱনৰ কাহিনীটো আজি কওঁ। তো জন্মস্থানটো ক'লোৱে। তাৰপিছত 3 বছৰমানৰ পিছত জন্ম হোৱা 4 বছৰ নহয়, 3 বছৰ পিছতে মায়ে কোৱা মতে LP স্কুল এখনত নাম লগাই দিছিল। তেতিয়া আছিল আকৌ আমাৰ DPP ক শ্ৰেণী কিবা আৰু। তো সেয়া 4ৰ্থ শ্ৰেণীলৈ সেনেকৈ পঢ়িলোঁ চৰকাৰী মিলনপুৰ স্কুলত। তো আমাৰ তেতিয়া মিলনপুৰত আছিল ঘৰ, মৰিগাঁৱৰ। তো তাতে পঢ়িলোঁ। তাৰপিছত আপোনাৰ 4ৰ্থ শ্ৰেণী পাছ কৰাৰ পিছত এখন প্ৰাইভেট স্কুলৰ পৰা মানে শিক্ষক কেইজনমান আহি পেলাই মানে চাই ষ্টুডেণ্ট কেইজনমানক লৈ গ'ল মানে নাম চাম লিখি লৈ গৈছে। তাৰপিছত ঘৰৰ মানুহ ক'লে যে আপোনাৰ বুজি পাইছেনে, সেই আৰু এডমিশ্যনটো দিলে তাতে আৰু। তো এডমিশ্যনটো তাতে মণিকাচনৰ 5ৰ পৰা 10লৈকে পঢ়ি মেট্ৰিকটো দিলোঁ। তেনে 2nd ডিভিজনত পাছ কৰিলোঁ আৰু। উপায় নাই আৰু, পঢ়া শুনাত গাধা আছিলোঁ। মানে পঢ়া মনে নহয়। 2 ঘণ্টা যদি টেবুলত বহোঁ লাগে যে আপোনাৰ 2 ঘণ্টাটো পঢ়া নাই, এইটো মিছা কথা। মেট্ৰিকৰ আগলৈ 1 ঘণ্টা বা আধা ঘণ্টা হায়েষ্ট। কিমান পিটন খাইছোঁ, কিমান গালি খাইছোঁ মাহঁতৰ, এইটো কোনো হিচাপ নাই। মোৰ লগৰ কেইজনে গম পায়, যিকেইজনে মোৰ এই ভিডিঅ'টো চাই আছে সিহঁতে গম পায়। মোক মানে কেৰম খেলি থকা অৱস্থাটো পিটন খাইছোঁ, ক'ৰবাত বহি থকা অৱস্থাটো পিটন খাইছোঁ মাৰ হাতত, পঢ়াৰ কাৰণে। বেলেগ বিশেষকৈ নহয়, পঢ়াৰ কাৰণে। তো 1 ঘণ্টা পঢ়িলে মানে এনেকুৱা লাগে পঢ়া টেবুলত বহি আপোনাৰ 10 মিনিট সময় মানে যাই থকাত মোৰ তাত লাগে যে ক'ৰবাত 3 ঘণ্টামান বহিলোঁ নেকি। তো 1 ঘণ্টা পঢ়াত আপোনাৰ মানে 20 মিনিট 30 মিনিটমান ৰেষ্টেই থাকে। এই বহুত পঢ়িলোঁ, ৰেষ্ট লওঁ অলপমান। কিন্তু এতিয়া কি হ'ল আৰু, সেয়ে আৰু। কিন্তু তাৰ মাজেদি আপোনাৰ হাই ছেকেণ্ডেৰীটো সেনেকৈ ক্লিয়াৰ কৰিলোঁ। বেছি এটা ৰিজাল্ট ভাল নহ'ল। মৰিগাঁও HS MP স্কুলত পাছ কৰিলোঁ। তাৰপিছত আপোনাৰ আমাৰ মৰিগাঁও কলেজত মানে এডমিশ্যন ল'বলৈ নাপালোঁ, প্ৰাইভেটত পঢ়িব লাগে। তাৰপিছত নপঢ়িলোঁ আৰু। মই যিখিনি পঢ়া শুনা ইমান ভালেই নহয়, যিহেতু আৰু পঢ়ি হ'বগৈ আৰু। যিমানখিনি জ্ঞান অৰ্জন কৰিছোঁ, চ' নিজৰ ল'ৰা ছোৱালী যদি জীৱনত হয় তো সিহঁতক পঢ়াই শুনাই অলপমান ডাঙৰ কৰিব পাৰিম আৰু। তাৰপিছত আৰু এডমিশ্যন ল'লোঁ আপোনাৰ কিবা দেওবৰীয়া কলেজ, কৃষ্ণকান্ত সন্দিকৈ KK। তো দেওবাৰে ক্লাছ হৈ মৰিগাঁও কলেজতে আছিল আমাৰ। তো তাতে কেইদিনমান পঢ়াৰ পিছত 1 বছৰমান পঢ়িলোঁ। বহুত পইচা পাতি খেলিছোঁ, কিতাপ চিতাপ কিনিছোঁ, কিবা কিবি জমাও দিছোঁ। 1-1.5 বছৰ পিছত এক্সাম এটা হ'ব, মই গমেই নাপাওঁ। যিদিনাখন এক্সাম হ'ব মই ক্লাছ কৰিব গৈছোঁ, গম পাওঁ যে এক্সাম হৈ যাব। মই আৰু সেইদিনাখনৰ পৰা আৰু কলেজ যোৱা নাই আৰু, বাদ দিছোঁ চব। তাৰপিছত আৰু এনেকৈ জীৱনটো পাৰ হ'ল। তো এতিয়া জেঠাইহঁতৰ ঘৰত আছোঁ, গুৱাহাটীত আহি পেলাই। তো ইয়াত মামাহঁতৰ ঘৰো আছে, আৰু বাইদেউ এজনীও মানে জেঠাইৰ ছোৱালী, বাইদেউ এজনী কাষতে থাকে। তো
তিনি ঘৰতে য'তে আৰু ইচ্ছা আৰু ইয়াত মন গ'লে ইয়াতে, তাতে মন গ'লে তাতে, য'তে ইচ্ছা হয়তো কোনো অবজেক্ট নাই। তো ইয়াতে থাকি আপোনাৰ কিবা এটা কৰি আছোঁ সৰু সুৰাকৈ, তাৰে মাজেদি দেওবাৰে সময় পেলাই এটা ভিডিঅ' বনাওঁ। আগতে সেইকেইটা ভিডিঅ' কণ্টিনিউৱাছ বনাইছিলোঁ, মানে ঘৰতে বহি আছিলোঁ। তো ভালপোৱাৰ কাহিনী মানে কি ক'ম আৰু, ভালপোৱা পাইছিলোঁ দুজনী ছোৱালীক। দুইজনী ছোৱালীক আৰু কপালত নাছিল আৰু নাপালোঁ আৰু। কিন্তু প্ৰথমজনী ভালপোৱাটো বহুত আছিল, তাইৰ ভালপোৱাটো কিয়নে বহুত আছিল, বহুত দিন ভাল পালোঁ, 5-6 বছৰমান ভাল পালোঁ, কিন্তু নচিবত নোহোৱাৰ কাৰণে নাপালোঁ। তো সেইটো আৰু গৈছিল তেওঁ বাদ দিছিলোঁ, নাম মেনশ্যন কৰি লাভ নাই আৰু। ছেকেণ্ড যিটো ভালপোৱা, তো ছেকেণ্ড ভালপোৱাটো তেনেকুৱাই কিবা আছিল, হঠাতে আহিল। তেনেকৈ সেইদিনা ভূমিকম্প আহিল, আপোনাৰ কিবা বুধবাৰ আছিল, হঠাতে আহিল, হঠাতে গ'ল, মানুহ হাৰাশাস্তি কৰি থৈ গুচি গ'ল, তেনেকুৱাই হ'ল। চ' মোৰো কাহিনীটো এনেকুৱাই আহিল, কেইদিনমানৰ কাৰণে মনটো বহুত ফুলাই দিলে। তোমাৰ ল'ৰা ছোৱালী মাক মই মানে এটা ষ্টেটাছত পাইছিলোঁ এদিন, ভাল পাই মামা বনাই দিয়াৰ নামেই হৈছে ভালপোৱা। মানে ভাল পাব আপোনাক, কিন্তু বিয়া হ'ব বেলেগৰ লগত, পিছত যেতিয়া আপোনাক তাই ক'ৰবাত চলি পলি এটা লৈ ঘূৰি ফুৰিছে, সেইটো মামা দেখাই দিব। তো সেইটোৱে ভাল পোৱা। তো তেনেকুৱা মোৰ লগতে হ'ল। কিন্তু এতিয়া এইটো কপালত নাছিল, কিন্তু মনত বহুত দুখ আছিল এটা সময়ত, আপোনাৰ বহুত কান্দিছোঁ, ঘৰতে বহি উপায় নাই। কিন্তু প্ৰথমজনী যোৱাতেও যদি ইমান এটা মানে দুখ লগা নাই, নেক্সট মানে মই তাইক মানে আনিম বুলিয়ে ভাল পাইছিলোঁ। মোৰ এটা সময় আছে মানুহ বিয়া পতা, এতিয়া আজিকালি ঘপককৈ বিয়া পাতিলেও নহ'ব, কিয়নো চিটুৱেশ্যন চাই ল'ব লাগিব, যাতে মই ফিউচাৰত মোৰ ভালকৈ থাকিব পাৰোঁ। চ' সেইটো ভাবি পেলাই মই কেইদিনমান যাম, তাইও পঢ়ি আছে, পঢ়ি থাকক, এতিয়া এইবাৰ মেট্ৰিক দিবহে, সৰু আছে, মোৰ ভাইটিৰ লগতে পঢ়ে, কিন্তু ভাইটি স্কুলত নহয়, ভাইটি স্কুলৰ পৰা বেলেগ আৰু পাৰ্টটো বেলেগ। তো সেইটো ভাবি পেলাই মানে ভাল চাল পাই আছিলোঁ, মাজবাটতে আৰু তেনেকুৱা কৰিলে আৰু কি কৰিম আৰু, উপায় নাই। তো সেইটো চেপ্টাৰ ক্ল'জ। তো এতিয়া ফ্ৰী মাইণ্ডত চলি আছোঁ আৰু, উপায় নাই। এইবিলাক আছে, কেতিয়াবা হঠাৎ ৰাতি 12টাত মনত পৰি যায়, তো মনত পৰিলেও উপায় নাই, অলপমান কিবা দুখ গান এটা শুনি পেলাই আৰু বিন্দাছ টোপনি যাওঁ আৰু। তো থাকিমে আপোনাৰ কিমান দিন আৰু, 60-70 বছৰ থকা মানে ইমান এটা ডাঙৰ কথা নহয়। আমি যিহেতু চিখৰ টিখৰ খাই আৰু দেহাৰ অৱস্থাই নাই, তো 60-70 বছৰ পৰা থাকোঁ নাই তাৰো গেৰাণ্টি নাই। কিন্তু যিমান দিন আল্লাই ৰাখে দুনিয়াত আছোঁ, তাৰ মাজেদি আপোনাৰ দুখ কৰি পেলাই দিন পাৰ কৰিলে কি লাভ আছে, বা ছুইচাইড কৰি দিন পাৰ কৰিলে কি হ'ব, মৰিলোৱে যেনিবা, ওপৰতে থাকিব লাগিব। কিন্তু যিকেইটা দিন আছোঁ, এনজয় মানে একেবাৰে যে মদে ভাঙে ঘূৰি ফুৰি সেনেকুৱা নহয় আৰু, মাইণ্ডটোক ফ্ৰী কৰিব লাগে, হাঁহি ফূৰ্তিত থাকিব লাগে, যে একেবাৰে মানুহ এটা দেখিলে যাতে নকয় এই তোৰ মনটো আজি বেয়া, ত' তেনেকুৱা নহয়। কিন্তু কি ক'ব, ষ্টেটাছ হোৱাটছআপটো খুলি ষ্টেটাছ যদি চাব ওলাওঁ, কাবাৰ নহয় কাবাৰ মানে দুখ আছেই। তো মই ভাবিলোঁ তেনেকুৱা প্ৰাণী অকল ময়ে নহয় যে দুখত দিন পাৰ কৰিছোঁ, মোৰ লগত মানে মই গম পালোঁ যে তেনেকুৱা প্ৰাণী আৰু আছে মানে। তো সিহঁতক চাই মোৰ মানে জীৱনটো মানে আগুৱাই নি আছোঁ। তো সেইটো কথা ভাবি লাভ নাই। এতিয়া পাৰোঁ যদি অলপমান ষ্টেটাছ এটা দেখাও ৰাখিব আৰু কাবাৰ। তো এতিয়া ষ্টেটাছ মানে মোৰ ভাল ফ্ৰেণ্ড আৰু নিজৰ পৰিয়ালৰ কিবা এটা লাগে, তো তাক মই বহুত ভাল পাওঁ, সৰুৰ পৰাই সি মোৰ লগত মানে চলিছে। তো সোণমণি জিঅ' মানে নাম্বাৰটো ছেভ কৰিছে, সোণমণি, তাৰ নাম জিঅ' নহয় আৰু। তো সোণমণি তাৰ নাম, এনেই অৰিজিনেল নাম আকমল। তো তাৰ এটা ষ্টেটাছ আপোনাক দেখুৱাওঁ। তো কি হ'লে চাওঁতে তো তাৰো ছোৱালী এজনী সি ভাল পাই আছে, আল্লাই যাতে তাৰ ভাল পোৱাটো সফল কৰক। তাক মই বুজাইছোঁ যে চা ভাই, যদিও গুচি যায় বা নাপালি মনত দুখ কৰি নাথাকিবি, কিন্তু ভাবিবি যে আল্লাই দিয়া নাই, পোৱা নাই, তেনেকুৱাই আৰু। কিন্তু দুখ কৰি পেলাই যে জীৱনটো শেষ কৰি দিবি তেনেকুৱা কোনো এনেকুৱা কাম নকৰিবি, কিয়নো তোৰ মা আছে ঘৰত, তোৰ মাৰ কাৰণে জীয়াই থাক। চ' মই সেনেকুৱাই আহিছোঁ। তো এতিয়া আমাৰ ঘৰত 4জন মানুহ, মই ডাঙৰ, মোৰ সৰু ভাইটি এজন আছে, মা ঘৰতে থাকে, দেউতা আপোনাৰ আব্বা মানে কাৰ্বি আংলঙত বেটেলিয়ানত সৰু সুৰা চাকৰি এটা কৰে আৰু পুলিচত, চ' তাতে থাকে।
মই এতিয়া বৰ্তমান গুৱাহাটীত আছোঁ। তো দুজন মানুহ ঘৰৰ দুজন মানুহ দুটা জেগাত আছোঁ আৰু মা আৰু ভাইটিটো ঘৰত আছে। এতিয়া ঈদলৈ যাম, ঈদৰ কাষত ঘৰত যাম, বহুত ভাল লাগিব। বহুত দিন হ'ল ইয়াত থাকিলোঁ, একমাহ মানেই হ'ল প্ৰায়, কিন্তু মনত পৰি থাকে, উপায় নাই। কিবা এটা খাতিৰত কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগে, চ' ইয়াতে আছোঁ আৰু। তো আজি ভিডিঅ'টো ইমানখিনিতে। যদি ভিডিঅ'টো চাই ভাল লাগে কি ক'ম আৰু, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানে অসমৰ ৰাইজে যদি আঁকোৱালি, যদি কিবা এটা ভাল পায় আঁকোৱালি লয়, তেনেহ'লে ভিডিঅ' আৰু পৰি আছে চেনেলত, দুই এটা চাব। কেমেৰা দি, মোবাইলৰ কেমেৰা দি বনাওঁ, ইমান এটা পিক্সাৰ কোৱালিটি সাজ নাপায়, কিন্তু কণ্টেণ্টকেইটা চাব। আৰু যদি কথা কোৱা হেৰিটো ভাল লাগে, কমেণ্ট চমেণ্ট কৰি জনাই দিব। আৰু যদি কিবা বেয়া হয় সেইটোও জনাব, যাতে মই চেষ্টা কৰিম ভাল কৰিবলৈ। আপোনালোকে জনালেহে আমি শিকিব পাৰোঁ। আমিওতো একেবাৰে গোটেইটো আৰু মাকৰ পেটৰ পৰা কোনে শিকি আহে, চব পৃথিৱীখনতে আহি শিকে। চ' তেনেকুৱা আৰু। তো আজিলৈ ইমানখিনিতে। তো হেপী থাকক, বিজেপি জিকিল, এনজয় কৰক, চৰকাৰৰ যাতে ভাল কাম কৰে সেইটো আশা কৰক।